হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আৰু সিদিনাখন গৈছিলোঁ মই নৰ্থ গুৱাহাটীত থকা হৰে কৃষ্ণ মন্দিৰলৈ, কাৰণ তাত কৃষ্ণ জন্মাষ্টমী উপলক্ষে ধুমধামেৰে উৎসৱ পালন কৰা হয়। অনুষ্ঠানটি আৰম্ভ হৈছিলে যোৱা 25 আগষ্টৰ পৰা 28 আগষ্টলৈকে, কিন্তু মই ভিডিঅ'টি আপোনালোকৰ ওচৰলৈ আগবঢ়াব পৰা নাছিলোঁ, চ' আজি আগবঢ়ালোঁ। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। আপোনালোকে নিশ্চয় গমেই পাই জানে সকলোৱে, জন্মাষ্টমী হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ, আৰু ইয়াকেই কোৱা হয় শ্ৰীকৃষ্ণ জন্মাষ্টমী। আৰু শ্ৰীকৃষ্ণৰ জন্মদিনত অসমীয়া বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলে জন্মাষ্টমীৰ দিনা ৰাতি 10 মান বজাৰ পৰা কৃষ্ণক সুঁৱৰি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষা ৰাগ গাই আনন্দত মতলীয়া হয়, আৰু ৰাতি 12 বজাৰ লগে লগে কৃষ্ণ জন্ম হোৱা বুলি কেঁচুৱা সন্তানে কন্দাৰ নিচিনাকৈ এটা শব্দ কৰে, আৰু এই নাম প্ৰসংগ পিছৰ দিনৰ ৰাতিপুৱালৈকে চলে। শেষত সকলোৱে ভগৱানৰ নামত আগবঢ়োৱা শৰাই প্ৰসাদ খায়। পূৰ্বপুৰুষসকলৰ মতে এই জন্মাষ্টমী নাম গোৱা প্ৰথা বৈষ্ণৱ যুগৰ পৰাই চলি আহিছে, আৰু এই উৎসৱ হিন্দু বৰ্ষপঞ্জী মতে ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত পালন কৰা হয়, আৰু এয়া হৈছে হৰে কৃষ্ণ মন্দিৰৰ জন্মাষ্টমী। কৃষ্ণ কৃষ্ণ হৰে ৰাম হৰে ৰাম 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 হৰে Krishna Hare Krishna Hare Krishna Hare Krishna 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 Hare 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 Rama Hare আৰু এতিয়া জগন্নাথ প্ৰসাদৰ কাৰণে লাইন ধৰি আছোঁ, আৰু এয়াই হৈছে জগন্নাথৰ প্ৰসাদ। হৰে ৰাম হৰে ৰাম Krishna Hare 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 Rama Hare Rama 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 Hare 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 Krishna 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 Hare
আছিলে হৰে কৃষ্ণ মন্দিৰৰ কৃষ্ণ জন্মাষ্টমী উৎসৱ। যদি ভিডিঅ'টি চাই ভাল পাইছে লাইক এটা কৰি দিব আৰু যিবিলাকে মোৰ চেনেলটি প্ৰথম চাইছে ছাবস্ক্ৰাইব কৰি দিব। বাই।